বিশ্বকৰ্মা পূজাৰ দিনাই জনপ্ৰিয় অভিনেতা যতীন বৰাই ঘোষণা কৰিলে তেওঁৰ এক ডাঙৰ সিদ্ধান্ত। হয়তো কোনেও কেতিয়াও ভবা নাছিল যতীন বৰাই এনে সিদ্ধান্ত পুনৰ ল'ব বুলি। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ঋষি এণ্ড আৱনি চেনেলৰ এটা নতুন ভিডিঅ' লৈ। কি সিদ্ধান্ত ল'লে অভিনেতা যতীন বৰাই, চাওঁ আহক আজিৰ নতুন ভিডিঅ'টোত। কিন্তু ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আমাৰ চেনেলত যিসকল প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকক অনুৰোধ কৰোঁ নতুন নতুন খবৰৰ বাবে ঋষি এণ্ড আৱনি চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিবলৈ কোনেও নাপাহৰে। বিশ্বকৰ্মা পূজাৰ দিনাই নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ যোগেদি অভিনেতা যতীন বৰাই প্ৰকাশ কৰিলে নিজৰ এটি মনৰ কথা আৰু লগতে ল'লে এটি সিদ্ধান্ত। চাওঁ আহক কি লিখিলে যতীন বৰাই। আপোনালোকে স্ক্ৰীণত দেখি থকাৰ দৰে মহাৰাজ নামৰ এখন পোষ্টাৰ আপলোড কৰি যতীন বৰাই লিখিলে, ভ্ৰাম্যমান মোৰ চিৰযুগমীয়া আৱেগ, মঞ্চ অভিনয়ে সদায় যেন এক নতুন উৎসাহ দিয়ে। সেয়েহে সুদীৰ্ঘ 6 বছৰৰ মূৰত পুনৰ মন মেলিছোঁ ভ্ৰাম্যমানৰ পথাৰলৈ বুলি। অসমৰ স্বনামধন্য নাট্যগোষ্ঠী ইতিহাস থিয়েটাৰৰ 6ষ্ঠ সংস্কৰণটিলৈ 2024-25 বৰ্ষত ভ্ৰাম্যমান মঞ্চলৈ মই আহি আছোঁ মহাৰাজ হৈ, কেইবাখনো ব্যতিক্ৰমী নাট লৈ। আজি শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ পবিত্ৰ উপলক্ষত আপোনাসৱৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। মোৰ মঞ্চ যাত্ৰাত পুনৰ আপোনালোকে মৰম দিব বুলি। আহি আছে মহাৰাজ। যতীন বৰাৰ অভিনয় চাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।